सच में सकेगा कोई दुठो सुठो की धाम নাই দুটো নাই না জি দো ইয়াত শংকৰ দা এই যে ওপৰৰ পৰা জাম্প কৰিম বুলি কৈ আছে তো আপুনি কি খবৰ গংগা মাতা মাতি আছে গা ধুব ভাইটি গংগা মা মাতি আছে গা ধুবলৈ বহুত ইন্টার করে আপনি কোলে শুনি থাকো আপনার ভিডিও পুরো আছে এতে ভাবে যে আমার নাম কে দিয়ে কব আমার নাম কে দিয়ে কব তো আমি এতিয়া পিকনিক গৈ আছোঁ থুলমূলীয়া আমি অলপ গৈ আছোঁ আমাৰ যিমান কমিটিৰ ল'ৰাবিলাক আছিলে সিহঁতক লৈ আমি ওচৰতে পিকনিক খাম বুলি ভাবিছোঁ আৰু মোৰ লগত এতিয়া আছে শংকৰ দা তো গোটেইখিনি শংকৰ দাই মানে এৰেঞ্জমেণ্টটো শংকৰ দাই কৰিছে তো এতিয়া শংকৰ দাই কিবা ক'ব কেনেকৈ এৰেঞ্জমেণ্টটো কৰিছে আৰু কেনেকৈ মানে পিকনিকটো যোৱা হৈ আছে যে ক'ত যোৱা কথা আছিলে এতিয়া আমি ক'ত গৈ আছোঁ কওক যোৱা কথা চোৱা নামেৰি কেঞ্চেল হ'ল কিন্তু সৰু ল'ৰাকেইটাক গৈছোঁ তো এবাৰ 2033 একদম দুৰ্গা পূজা হ'ল সেইকেইটা নতুন ল'ৰাকেইটা উঠি আহিছে আমি সিহঁতক লৈ এটা থুলমূলকৈ বনভোজ খাব গৈ আছোঁ 10 নম্বৰত তো মেনেজমেণ্টটো চব আপুনি কৰিছে তো এতিয়া শংকৰ দাই মানে চব মেনেজমেণ্ট কৰিছে তো কি লৈছে কি লোৱা নাই আৰু এতিয়া টাইম হৈ গ'ল আপোনাৰ 1 বাজি গ'ল তো ইমান দেৰি কিয় হ'ল এইবিলাক শংকৰ দাই চব ক'ব লাগিব এতিয়া কওক দেৰি হৈ গ'ল মানে আমি ঘৰৰ পৰা উঠাবলগীয়া হ'ল কিছুমান ল'ৰা যাওঁ নাযাওঁ হৈ আছে ছাগলী কাটিবলগীয়া হ'ল মুৰ্গী লোকেল চিকেন লগীয়া হ'ল পনীৰ লৈছোঁ নিজে কালেকশ্যন কৰি আমি যিমান ডাঙৰবিলাক আছোঁ সিহঁতে কালেকশ্যন কৰি আমাৰ সৰু ল'ৰা কেইটামান আছে সিহঁতে এইবাৰ অলপ বহুত কাম কৰিছে সিহঁতক অলপ মানে উৎসাহ দিবলৈ আমি এই পিকনিকটো কৰি আছোঁ ধৰক পূজাৰ ফালৰ পৰা যে পইচা লৈ আমি তেনেকৈ পিকনিক আজি যোৱা নাই আমি নিজে ডাঙৰবিলাক যিমান আছে কালেকশ্যন কৰি আৰু থুলমূল এটা পিকনিক গৈ আছোঁ তো এতিয়া আমাৰ লগত আছে এইটো 4জন আছে আৰু আগপিনে গৈছে আমাৰ সেইটো সৰু এটা গাড়ী গৈ আছে তাৰপিছত নিৰুদাৰ গাড়ীত আছে অমিত নিৰুদা সত্য নাই আৰু এটা টাটা মেজিক গৈ আছে আমাৰ মেজিকত গোটেইখিনি ল'ৰা আমাৰ আছে আমলখি ফেক্টৰী এটা আমাৰ আমলখি ফেক্টৰী আমাৰ তো এনেকৈ আমি ফেক্টৰীৰ মাজেদি গৈ আছোঁ বাগান হৈ পানী বাঢ়িছে আমাৰ ল'ৰাবিলাক গা ধুম বুলি কৈ আছে শংকৰ দাই মানা কৰি আছে গা ধোৱাৰ কাৰ ইচ্ছা আছে কোনে গা ধুব तू धुइब माँ कौची नालागे धुपा कौची कौन आएगा जिसको तैरना है तो वो नहाएगा मेन किरण गुंडा कौन है नहाने का काला बाटी हम तो देगा अभी ऊपर से इससे देगा सच में सकेगा कोई দুঠো সুঠো হ'ব কালা কি ধাম নাই দুটো নাই না জি দো ইয়াত শংকৰ দা এই যে ওপৰৰ পৰা জাম্প কৰিম বুলি কৈ আছে তো আপুনি কি খবৰ গংগা মাতা মাতি আছে গা ধুব ভাইটি গংগা মা মাতি আছে গা ধুবলৈ বাবা মোৰ চাৰাৰ মে আই যা কৈ আছে পানী কিমান অনা হৈছে 2 তো আমাৰ নিম্বু অনা হৈছে এইবিলাক এইটো তেল আৰু কি আছে আমাৰ এইটো কুটিবলৈ অনা হৈছে এইটো सब ले তাৰপিছত মাংস আছে ইয়াত মাংস কিমান আছে শংকৰ দা 5 কেজি আৰু ভাইটি ইয়াত আমাৰ কি কৰি আছে এতিয়া পিয়াজ কিটা এৰাই আছো পেক্স কৰি আছে নেকি হয় গিলা না নদী হেপার ঘর আছে তার মুরগিয়া কাড়া হয় পণ্ড আমি পূজা শেষ কৰি পেলাই এতিয়া 10 নম্বৰত আহিছোঁ আমাৰ যুৱকসকল আমাৰ ভৱিষ্যত ইহঁতক অলপ লৈ পেলাই এণ্টাৰটেইনমেণ্ট কৰিব আহিছোঁ বহুত কষ্ট কৰিছে যোনটো আজি পুৰা নৰ্থ ইষ্টত মানে আমাৰ পেণ্ডেলৰ সুনাম আছে একমাত্ৰ ইহঁতৰ অৱদান আছে এই যুৱকসকল দিন ৰাতি এক কৰি দিছে লগত বিটুনো আছে আমাৰ মেইন ডাইৰেক্টৰ যিনে কেমেৰামেন আছে তেখেতে হ'ল আমাৰ এই পেণ্ডেলৰ মেইন ডাইৰেক্টৰ বিটু শাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেখেতে যদি আৰু আমাৰ পূজা ভাগ ভাল কৰে এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিল ইয়াত আজি আমি বহুত কষ্টৰ বিনিময়ে আমাৰ ল'ৰাখিনি মানে এটা উপভোগ কৰিব আহিছে আজি 10 নম্বৰ লাইনত
এনেকুৱা এটা ভাল পৰিৱেশত আমি আহিছোঁ যেনেকুৱা লাগি আছে আমি একমাহ এই ল'ৰাখিনি যে কাম কৰিছিলে একমাহ যে কাম কৰিছিলে পেণ্ডেল বনাইছিলে আমাৰ যে একমাহ কাম কৰাৰ পিছতো আজি যে কাম কৰি আছে ল'ৰাবিলাক ল'ৰাবিলাক যে ফূৰ্তিত কৰি আছে যে আমি ইমান এটা ধুনীয়া কাম কৰি আজি এনেকৈ পৰিৱেশত আমি আহিছোঁ মনটো খুচ হৈ গ'ল এতিয়া আমি ক'ত আছোঁ নামেৰিত আছোঁ নেকি আমি এইটো নামেৰিতকৈ ভাল জেগাত আছোঁ আমি 10 নম্বৰ লাইনত আছোঁ আৰু এনেকুৱা এটা পৰিৱেশ আপোনালোকে চাওকচোন আজি সেউজীয়া সেউজীয়া গছ চাহ বাগান আগপিনে নদী আপুনি কি লাগে ইয়াত চব পাব চব আছে ন আৰু আমাৰ ইয়াত ভাইটি আছে আৰু আমাৰ কি কয় খুৰা বহুত দিনৰ পিছত আহিছে আমাৰ উমেশ খুৰা বন্ধু মোৰ আহিছে কি পেণ্ডেল চাবৰ কাৰণে অঁ। প্ৰায় ভালে লাগিছে কিন্তু মই পূজাত আহিব নোৱাৰিলোঁ কিন্তু মইতো অনলাইন যোগে হোৱাটছআপ যোগে আজিকালি চব চাব পাৰি সেইকাৰণে মই গোটেই আপডেট আছিলোঁ আৰু মোৰ ইচ্ছা আছিল দুৰ্গা পূজাত আহিম কিন্তু মই সেই ইচ্ছাটো নহ'ল সেইকাৰণে কালি লক্ষী পূজাত আহি দৰ্শন কৰিলোঁ পেণ্ডেলটো ভাঙা নাই পেণ্ডেলটো ভালকৈ আমি উঠিলোঁ ফটো উঠিলোঁ আৰু আশা কৰোঁ অহা বছৰ আমি আগে ভাগে ধৰি আমিও থাকিম ভালকৈ ডাঙৰকৈ বনাম মানে অহা বছৰ আৰু ধুনীয়াকৈ কৰিব আমাৰ খুৰাও থাকিব আমাৰ লগত গৌতম দাক মই কৈছিলোঁ কি কয় আপোনাৰ হাফ পেণ্ট আৰু গেঞ্জি পিন্ধি আহিবলৈ তো গৌতম দা পিন্ধা নাই বৰ বেছি ভাল হয় নাহোঁ বুলি ভাবিছিলোঁ কিন্তু আমাৰ পূজাৰ কাৰ্যকৰী সভাপতি নিৰ্মল প্ৰসাদে অলপ ধমকি দিলে মোক সেইকাৰণে ওলাই আহিলোঁ আৰু কাম কৰে ভাইটি ইয়াত কাম কৰি আছে মই পিঁয়াজ চিলি আছোঁ দালিটো হৈয়ে গৈছে প্ৰায় তাৰপিছত মাংস বনোৱা হ'ব আৰু লাষ্টত ভাত বনাম গা ধুবলৈ চবৰে মন কৰিছে কিন্তু শংকৰদাৰ ভয়ত চব নদীকেইডাল বহি আছে এই যিমান ল'ৰা চাইছোঁ চবে গা ধুবলৈ বহি আছে কিন্তু গা ধুব পৰা নাই এই কা গা ধোৱা মন হৈছে কহ তোৰ মনটো কাহ জানিলে হ'ব ଅଛି যা চলো চলো পানাত আহিছ তুমি গা ধুই আছোঁ আমাৰ ল'ৰাবিলাকৰ লগত সেই বিশ্ব আছে আৰু শুভম ভাইটি গা ধোৱা মানুহ কোন আছে আৰু ৰাহুল এই কিষাণ আমাৰ নতুন মেম্বাৰ আহিছে ভাত খোৱাৰ টাইমত আহিছে দুজন আৰু বহুত কষ্টত আহিছোঁ বহুত দূৰৰ পৰা আহিছোঁ টাইমত আহিছে ভাত খোৱাৰ টাইমত আহিছে এতিয়াও বহুত দেৰি আছে কিন্তু আমি আহিছোঁ বনাবলৈ বনাব আহিছে আমি কাৰিকৰ আমি বনাব আহিছোঁ না আচ্ছা এতিয়াও বহুত বাকী আছে আমি গা ধুই পেলাই আমাক মাতি দিছে ডিষ্টাৰ্ব কৰি দিছে হয় নহয় কি কৈছোঁ হা নাই ৰাখি মই কি কয় মিটিং গোটেই হ'ব না হয় নহয় এই মজি টাইমে মিটিং হ'লে কিন্তু হ'ব জংঘলৰ মিটিং গৰম হোগা যাকে ঠাণ্ডা আজি আমাৰ বৈঠক আছে আমি বৈঠক কৰিব গৈ আছোঁ বৈঠকতে গৈ আছোঁ এতিয়া আৰু 10 নম্বৰ আহিছোঁ আপোনাৰ কিবা কয় নামেৰি যোৱা কথা আছিলে নামেৰি যোৱা নহ'ল চাপানলা যোৱা কথা চাপানলা নহ'ল বঢ়িয়া আৰু এবাৰ হ'ল 23 তো এতিয়া 2022 আমি 22 ধুনীয়াকৈ পাতিলোঁ তাৰপিছত 2023 আহিব তো 23 কি হ'ব লাগিব ইয়াতকৈ ভাল হ'ব লাগিব হয় নহয় তো ইয়াতকৈ ভাল হ'ব লাগিলে কি কৰিব লাগিব এতিয়াৰ পৰা আমাৰ এটা প্লেনিং কৰিব লাগিব হয় নহয় তো প্লেনিংটো এনেকুৱা কৰিব লাগিব প্ৰথম হ'ল আমাৰ এটা কি লাগিব ইউনিটি একতা লাগিব নাই লাগিব যদি আমাৰ একতা নাথাকে আমি একো কাম কৰিব নোৱাৰোঁ আজিৰ ডেটত জ্যোতি ছাৰে হওক জ্যোতি পুষ্টি ছাৰক তোমালোকে চিনি পোৱা নাই তেখেত হ'ল আমাৰ এই দুৰ্গা পূজা কমিটিৰ ফাউণ্ডাৰ সম্পাদক আছিল আৰু স্বৰ্গীয় সীতাৰাম দেৱ আছিলে আমাৰ সভাপতি তো আজি সিনিয়ৰ যোনবিলাক আছিলে জ্যোতি ছাৰে হওক ৰূপনাৰায়ণ চাহদেৱে হওক প্ৰশান্ত বৰাই হওক বুবৈ হওক বা আমাৰ সঞ্জীৱ প্ৰধানে ইহঁতে যিমান আছে এতিয়াও আমাৰ পূজাৰ লগত জড়িত হৈ আছে আৰু ঠিক তোমালোকে যেতিয়া 22-23 বছৰ যেতিয়া হ'ব চাবা নিজে নিজে এটা প্লেটফৰ্ম পাই যাবা ইমান মা দুৰ্গাৰ আশীৰ্বাদ আছে নেক্সট পূজা 2023 চনত ইয়াতকৈ ভাল হ'ব লাগিব ইয়াতকৈ ভাল হ'ব কাৰণে আমি বহিছোঁ গতিকে তোমালোকৰ চামৰ পৰা এতিয়া মতামত দিব লাগিব কি নেক্সটত আমি নাই এবাৰ যেনেকুৱা কিবা এটা আমি বনাইছোঁ কেদাৰনাথ তাতকৈ আৰু কিবা এটা চিন্তা কৰিম কোৱাচোন দান কত সবতকৈ হায়েষ্ট আহিছে আমাৰ আৰু সবতকৈ হায়েষ্ট পেণ্ডেল এবাৰ হৈছে সেইটোও বঢ়িয়া তো দুটা বস্তু আমাৰ কি হৈছে কি একমাত্ৰ কি হ'ল আমি একগোট আছোঁ বুলি সেইকাৰণে
इधर নাম হৈছে রে তো অঁ এই যে আমার রাইডার বহুত কষ্ট করছে এবার আৰু আমাৰ পূজা যে এটা পূজাৰ লগত আমি জড়িত আছোঁ বুলি কি আছে জানা হাঁহাটো কি হ'ল ইয়াত কোন কোন গাঁৱৰ মানুহ আছোঁ কোৱা আমলখিৰ আছোঁ আমনিৰ আছোঁ তেলেঙা বস্তিৰ মানে চব বিভিন্ন মানে আমি গাঁৱৰ আছোঁ 8টা গাঁও ইয়াত কি আছে আমাৰ এটা কি আছে প্যান্ডেলটা আপনার কি আর সব যদি নিজে বানায় তো কেউ আইবাকে নাই খুঁজে কাজ তার এই প্রবলেম এই প্রবলেম পিছে দিয়ে কথা কইবে কিন্তু বানাছি আর এবার আমার বিটুদা যেনেকৈ পেণ্ডেলটো হেৰি কৰি বনাইছিলে তাতকৈ আগতবাৰ চাইছোঁ আমিও নিজে হেৰি কৰি ভালকৈ এটা বনাব পাৰোঁ যাতে এইবাৰতকৈ আকৌ ধুনীয়া হৈ অহা হয় মানে কামনা কৰিলোঁ নিজে এটা পেণ্ডেলটো বনালে অকণমান গৌৰৱটো বেছি হয় আৰু যেনেকৈ এবাৰ বনোৱা হৈছে পেণ্ডেলটো যেনেকৈ বিটুদাই অৰ্গেনাইজ কৰিছে আমি সকলোৱে সহযোগ কৰিছোঁ যাতে আমি আকৌ এবাৰ মানে নতুন নিজে হাতেৰে বনাব পাৰোঁ আৰু মানুহ আমাক যোগদান কৰক এইটোৱে আৰু ভাবি আপোনালোকৰ বছৰত ইয়াতকৈ আৰু ভাল হ'ব বৰ্তমান আমি বুৰ্জ খালিফা বনাবলৈ ট্ৰাই কৰিম আৰু সকলোকে আমাৰ দাদাবিলাক আৰু ফ্ৰেণ্ডবিলাক ষ্টেডিয়ামৰ পিছফালেটো বনাই দিব লাগে আৰু নেট আৰু বেট বল ফুটবল নাই নেট এটা মেন ফুটবল খেলে মই দানপত্ৰত মই যেতিয়া পঢ়িছিলোঁ তেতিয়া যোনকেইটা ভোগ লৈ আহি আছিলে ভোগত যোনকেইটা নম্বৰ আহি আছে এই নম্বৰকেইটা মানে একুৰেট অহা নাই এতিয়া যদি 1 নম্বৰ আহিছে পিছত 10 নম্বৰ তাৰ কাৰণে ভিতৰত কাজিয়া হৈছে আৰু এনুৱেলৰ যেতিয়া ৰিজাল্ট দিব এনুৱেল এক্সামৰ ৰিজাল্ট দিয়াৰ পিছত চবে প্ৰগ্ৰেছ ৰিপৰ্ট মোৰ তাত জমা দিব লাগিব ক্লাবত কি মোৰ 15 ৰোল নম্বৰ হৈ গ'ল মোৰ 20 ৰোল নম্বৰ হৈ গ'ল মোৰ পাৰ্চেণ্টেজ 32 এনেকুৱা ৰাইডিং থাকিব গম পাইছে 80% যিসকল আমাৰ ক্লাবত জড়িত থাকিব 80% এভব পাৰ্চেণ্টেজ আহিব লাগিব বহুত ইন্তেজাৰ কৰে আপনি কলে শুনি থাকো আপনার ভিডিও পুরো আছে ইয়াতে ভাবে যে আমার নাম কেতিয়া কব আমার নাম কেতিয়া কব না ভাল লাগিছে এইটো একদম মজাৰ কথা কিন্তু না কিন্তু বহুত ইন্তজাৰ কৰে কেতিয়া মোৰ নাম কব কেতিয়া মোৰ নাম কব নকওঁ মই দুর্গা পূজার কাম পাই গেলো হৈ গ'ল মাংস হৈ গ'ল আৰু 10 মিনিট কিমান টাইম লাগিব আৰু 20 মিনিট কিমান 10 মিনিট 10 মিনিট হৈ যাব না হৈ যাব পানী ঢালিলে হ'ল ভাত হৈ গ'ল দালি হৈ গ'ল আৰু কি বাকি আছে খালি অকল মাংস আৰু স্লাডটো বনোৱা হৈ গৈছে তো আমাৰ মিঠুনদা আহি পাইছে এতিয়া তো মিঠুনদা কিবা ক'ব নেকি আপুনি মানে এতিয়া চবেই ইয়াতে উপস্থিত আছে তো ভালেই লাগিছে চাই ইমান ধুনীয়া মেহফিল হৈ আছে নোহোৱাকৈ মানে থাকিব আপুনি নোৱাৰোঁ অলপ আগত আহিলে আৰু ভাল লাগিলে হয় মই আহিব নোৱাৰিছোঁ দোকান খোলা আছে না তথাপিও মই আহিবলৈ ৰাইজৰ লগত সহযোগ কৰিবলৈ চেষ্টা কৰিছোঁ লাষ্ট হ'লেও মানে আহিছোঁ আৰু অলপ সময় এতিয়া কেনেকৈ লাগিছে ভাল লাগিছে আপোনাৰ বহুত 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 ধুনীয়া মজা ন মজা তোমাৰ ৰঞ্জিত ভাই কি কয় এইটো স্লাড বনাই আছে এই ৰেডি হৈ আছে ওটা হৈ গ'ল ন ready? হৈ গ'ল বেছি সময় নালাগে আৰু অমিত কি মাংসটো কেনেকৈ কিমান পিচকৈ পাব চবেই এই 4 পিচ 5 পিচ আলু মাংস জোল কৰি পাব আৰু মানে দায়িত্বটো তই পাইছ দায়িত্বটো এয়া চাব মানে মাংস এয়া একদম মজা একদম মজা আৰু মাংস 4 পিচ পাৰ হেড 4 পিচ তো 3 পিচ 4 পিচকৈ আমি মাংস পাম হে আমাৰ অমিতে ওলাই দি আছে আৰু ইয়াত চবেই কৈছে বিচৰিত ক'বা তুমি নকওঁ খাই লওক পিছত ক'ম দালি এনেকৈ আমাক দিয়া হৈ আছে নান্টু দা আৰু ৰঞ্জিত ভাই আমাক ভাত দালি দি আছে আৰু এইপিনে আমাৰ মাংস ৰেডি কৰি আছে অমিতে পানী ইয়াত লৈ আৰু চব ৰেডি হৈ গ'ল এয়া মাংস আৰু মোৰ অকলে স্পেচিয়েলটো মই ষ্টিং মোক আনি দিছে কোনে হা জোৰছে কহ না আমাৰ বনাইছে আমাৰ শংকৰ দাই বনাইছে মাংস শংকৰ দা মাংস যে বনাইছে চবেই ভাল পাইছে ধন্যবাদ আপুনি বহুত ধুনীয়াকৈ বনাইছে থেংক ইউ
লৰাবাই খাই ওপেন কেঁচা লাগে মাংস খাকে এই আমাৰ সাৰ্বজনীন দুৰ্গা পূজাৰ ফিউচাৰ সদস্যসকল আমি 2022 বৰ্ষত যি আমি নিজে সংগ্ৰহ কৰি পেলাই 50 টকা 100 টকা আমি বনভোজ আয়োজন কৰিছোঁ একমাত্ৰ আমাৰ উদ্দেশ্য হ'ল যে এই কোন আমাৰ সদস্যসকল হ'ল আমাৰ ভৱিষ্যত কেকৰা চাটনি যে নাই নাই আমাৰ কওক এই আমাৰ 2022 বৰ্ষৰ আমাৰ সভাপতি গৌতম নায়ক ধুনীয়াকৈ আমি পূজাভাগ পাতিছোঁ আৰু আজি আমাৰ সদস্যসকলক যিসকলে আমাৰ লগত সহযোগ কৰি পেলাই ইমান ধুনীয়া পূজাটো আয়োজন কৰাত আমাক সহায় কৰিছে 33তম দুৰ্গা পূজাৰ উৎসৱত আমাৰ উঠি অহা যুৱকসকলক আমি এটা বনভোজ নিজে ব্যৱস্থা কৰিলোঁ নিজৰ টকা পইচা দি খুৱাইছোঁ কোনো দুৰ্গা পূজা পইচা দি নহয় আৰু বহুত ভাল লাগিছে যাতে আগন্তুক দুৰ্গা সিহঁতে আৰু জড়িত থাকক মইতো বিৰাট মিছ কৰি আছোঁ মোৰ আজি কিবা এটা পূজা আছে সেইকাৰণে ময়ো এনজয় কৰিব নোৱাৰিলোঁ কিন্তু মই কোঅপাৰেট কৰিছোঁ চবৰ লগত কোম্পানী দি আছোঁ বিৰাট ভাল লাগিছে মইতো ভাবোঁ প্ৰত্যেক 2 মাহ 3 মাহত আহিবৰ কাৰণে চেষ্টা কৰিম মই নেক্সট টাইম পাৰোঁ ট্ৰাই কৰিম আহিবৰ কাৰণে এইবাৰ যিহেতু পূজাভাগ বহুত ধুনীয়াকৈ হ'ল আৰু আগন্তুক ইয়াতকৈ আৰু ধুনীয়া হ'ব কৰিম আমি আৰু এই আমাৰ মাজত আছে নিষ্ক্ৰিয় সদস্য চবে বিচাৰে মোক তেনেকৈ কিন্তু কামটো মই তেনেকৈ কৰোঁ ন সমাজৰ কাম কৰোঁ মই বহুত ভাল লাগিছে আজি আমি কাম চাম কৰি বহুত ভাল পাইছোঁ আমনি মানে কমেডি পূজা কমিটিৰ লগত দুৰ্গা উৎসৱৰ কমিটিৰ লগত বহুত ভাল পাইছোঁ আৰু এনেকৈ আমি কাম সদায় কৰি থৈ যাম প্ৰিয় নাণ্ডুদা আলু চাবোন তেখেতে কয় সকলোৱে চাবোন কয় কিন্তু আমি চাবোন ক'ব নোৱাৰোঁ আমাৰ সকলোৰে প্ৰিয় দাদা হয় আৰু প্ৰায় 7 বছৰ ধৰি পেলাই সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সভাপতি হৈ আছে উপ সভাপতি হৈছে ক্ষমা কৰিব তেখেতৰ পৰা আমি চমুকে 2 মন্তব্য বিচাৰিছোঁ আজি আমি ইয়াত বনভোজ খাবলৈ আহিছোঁ সৰু ল'ৰাখিনিৰ লগত খুব ভাল লাগিছে প্ৰত্যেকে কিবা এটা সাহায্য দিয়াৰ পিছতে আজি বনভোজটো হ'ল আৰু তাতে মই একদম আন্তৰিকতা শুভেচ্ছা জনাইছোঁ ধন্যবাদ থাকিল এই আমাৰ মাজত উপস্থিত আছে আমি আৰু খুবেই কষ্ট কৰিছোঁ কষ্টৰ ফল আজি পাইছোঁ আৰু চবে মুখে আছে আমনি আমাৰ যিটো পেণ্ডেল হৈছিলে ডাইগ্ৰাম খাতৰা বনাইছিলোঁ মজা লাগিছে ভাল লাগিছে আজি এণ্টাৰটেইনমেণ্ট কৰিছোঁ খাইছোঁ ফূৰ্তি কৰিছোঁ এণ্টাৰটেইনমেণ্ট কৰি নাচিছোঁ লগৰ গোটেইকেইটা আহিছে ফূৰ্তি লাগিছে ভাল লাগিছে ধন্যবাদ থাকিল এই চাওক এতিয়া আমাৰ মাজত বনভোজ ইতিমধ্যে সকলোৱে গ্ৰহণ কৰিছে ইয়াত লাষ্ট টাইম চবক খুৱাই খানা মাছতে ইংৰাজীত কথা এটা আছে উই আৰ ডিফাৰেণ্ট বাট উই আৰ ছেইম বিকজ উই আৰ SDPNs আমনি সাৰ্বজনীন দুৰ্গা পূজা কমিটি থেংক ইউ কিয় আপুনি ইয়াত ইমান দূৰত বহিছে কাৰণটো কওকচোন আপুনি ৰাজি ইয়াত বহি ভাত খাইছে মই ৰাইজৰ লগত বহি ভাত খাব এইটো জেগাতে ভাত খাই আছোঁ ভাল লাগিছে মোক